ইফালে ব্ৰেকিং নিউজ মংগলকৰ পৰা ডক্টৰ কমলাকান্ত শৰ্মাই গৰুৱা গাড়ীত লোকসভা ইলেকশ্যনৰ প্ৰচাৰ চলোৱা হৈছে গতিকে আমি পোনে পোনে যাবলৈ চেষ্টা কৰি আমাৰ গৰুৱা গাড়ীত উপস্থিত থকা আমাৰ সংবাদদাতা ছাগলী চুৰ হয় হেল্ল' ছাগলী চুৰ আমি পোনে পোনে আপোনাক সুধিছোঁ তাৰ পৰিস্থিতি পৰিৱেশ কেনেকুৱা আছে মোক আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিব হয় হেল্ল' সংযোগ পাইছেনে হয় খবৰটো জনাব হয় হয় শুনিছোঁ হয় হেল্ল' মই হয় ব্ৰইলাৰ পাই মই এতিয়া আপোনালোকক আমাৰ কমলা পচন্দ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আমাৰ মংগলগড়ৰ পৰা হোৱা আমাৰ তেদিমেদি চৰকাৰ নেতা ডক্টৰ কমলাকান্ত শৰ্মা আহিছে তাৰ অনুপ্ৰাণিতত বৰ্তমান আমাৰ জনসাধাৰণক সুধিবলৈ চেষ্টা কৰিম আমি নমস্কাৰ জয় জয়তে অসমবাসী ৰাইজলৈ মোৰ পালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা থাকিল আপোনালোকে মোৰ বহুমূলীয়া ভাষণটি শুনিবলৈ হোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ গতিকে ৰাইজ আহি আছে আমাৰ লোকসভা ইলেকশ্যনৰ আপোনালোকৰ নিৰ্বাচনৰ সময় গতিকে মই যিহেতু উদূৰ মংগল গ্ৰহৰ পৰা আহিছোঁ আপোনালোকে এইটো বুজি পাইছেই আমাৰ তেদিমেদি চৰকাৰে আপোনালোকক কি দিয়া নাই লেট্ৰিন লাগে বুলি লেট্ৰিন দিছোঁ গড় লাগে বুলি গড় দিছোঁ মাইকী লাগে বুলি আমি বাংলাদেশৰ পৰাও কলাকৈ হ'লেও ছোৱালী আনি দিছোঁ আপোনালোকৰ বাবে আমাৰ অসমত স্থাপিত কৰাই দিছোঁ ইয়াত থাকিবলৈ দিছোঁ কেৱল আপোনালোকৰ বাবে চৰ্দাৰ ৰাইজ গতিকে আগন্তুক লোকসভা ইলেকশ্যনত আপোনালোকে আমাৰ তেদিমেদি চৰকাৰৰ গাউৰীৰ চিনত ভোট দিব বুলি আশা কৰিলোঁ তাৰোপৰিও আপোনালোকে এটা মন দিব যিহেতু 2017-18 চনত যিহেতু বৰলা বৰলীসকলক আমাৰ অৰু সাহায্য প্ৰদান কৰিছিলোঁ এই বছৰো আমি যদি তেদিমেদি চৰকাৰে পুনৰবাৰ আকৌ আমাৰ শাসনলৈ আহে তেতিয়া আপোনালোকক বৰলা বা বৰলী বা বিধৱা বা অধৱা বা বিয়া নোহোৱা আমি যেনি তেনি হ'লেও মতা বা মাইকী বাংলাদেশৰ পৰাও আনি দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে দেৰি নকৰিব আগন্তুক লোকসভা ইলেকশ্যনত আমাৰ তেদিমেদি চৰকাৰক পুনৰবাৰ শাসনত বহিবলৈ দিব বুলি বিনম্ৰ অনুৰোধ জনালোঁ গতিকে আপোনালোকে গাউৰীৰ চিনত ভোট দিব বুলি কাৰণে আমাৰ জনসাধাৰণক সুধিবলৈ চেষ্টা কৰিম গতিকে আপুনি কোনজন পাৰ্টিক দিব ডক্টৰ গৰুচুৰ হয় কিয় দিব আপুনি আমাৰ ডক্টৰ গৰুচুৰৰ হৈ কিয় ভোট দিব আৰু হয় মই ইতিমধ্যে আমাৰ মন্ত্ৰী ডক্টৰ কমলাকান্ত শৰ্মাই কৈ গ'লেই যিহেতু বৰলা বা বৰলীক যদি বিয়া পতা নাই সিহঁতে তেদিমেদি চৰকাৰে পাতি দিব বুলি কৈছে গতিকে মইনো কি ক'ম মই যিহেতু বৰলা মানুহ মই এতিয়ালৈকে বিয়া পতা নাই গতিকে তেদিমেদি চৰকাৰক ভোট দিম আৰু যাতে মই বিনা পইচাত একেবাৰে বিয়া পাতিবলৈ পায় তাকে আৰু গতিকে তেদিমেদি চৰকাৰ জয় হিন্দ ইতিমধ্যে আপোনালোকে দেখিবলৈ পালেই এজন মানুহে ক'লে যিহেতু তেদিমেদি চৰকাৰক ছাপোৰ্ট কৰিছে বিয়া নপতাৰ কাৰণে কাৰণ বৰলা বৰলীক বিনা পইচাত সিহঁতে তেদিমেদি চৰকাৰে বিয়া পাতি দিব বুলি কৈছে